এটা হৃদয় বিদাৰক ঘটনা। মঙলবাৰে আবেলি 4টামান বজাত মোৰ বৰতাৰ ছোৱালী ভণ্টীয়ে আকস্মিকভাৱে মৃত্যুক সাৱটি ল'ব লগা হয়। তাইৰ নাম আছিল জোনাকী। সিহঁতৰ এখন সুখৰ সংসাৰো আছিল আৰু সিহঁতৰ মাজত এটি 5মহীয়া কণমানি শিশুও আছিল। কিন্তু হঠাৎ তাইক আমাৰ মাজৰ পৰা ভগৱানে চিৰজীৱনৰ বাবে বহু দূৰলৈ আঁতৰাই লৈ গ'ল। কিন্তু কণমানি শিশুটোৰ কথাও ভগৱানে এবাৰো নাভাবিলে। মানুহে কোনেও কাকো ধৰি ৰাখিব নোৱাৰে আৰু কাৰ কেতিয়া ক'ত কেনেকৈ মৃত্যু হয় কোনেও ক'বও নোৱাৰে। আৰু যি কি নহওক আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে মোৰ ভণ্টি আত্মাই সদ্গতি পায়, শান্তি পায় আৰু য'তে নাথাকক শান্তিয়ে থাকক, সুখেৰে থাকক আৰু তাৰ পৰা যাতে তাই আশীৰ্বাদ কৰে তাই এৰি থৈ যোৱা শিশুটো একো হানি বিঘিনি নোহোৱাকৈ সুখে শান্তিৰে জীয়াই থাকে।